তো হেল্ল' ফ্ৰেণ্ডছ, যদি আপোনালোকে যদি এতিয়াও আভা কাৰ্ড যদি বনোৱা নাই তো কেনেকৈ বনাব বলক। আপুনি প্ৰথমত গুগলত টাইপ কৰিব আভা কাৰ্ড বুলি। তাত যিটো প্ৰথম লিংক আহিছে ওপৰত আভা বুলি আহিছে তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এই ৱেবছাইটটো খোলা যাব, যিটো আভাৰ হয়। ইয়াতে প্ৰথম আছে ওপৰত চাব ক্ৰিয়েট আভা নাম্বাৰ, যিটো আপুনি আভা কাৰ্ড মানে বনাব পাৰে। আৰু তলত দুটা আহিছে লগ ইন বা ফাইন আভা ইউজিং মোবাইল নাম্বাৰ, যিটো ইয়াতে দেখা হৈছে। ইয়াতে আছে আপুনি নাম্বাৰটো মাৰিলে আপোনাৰ যেতিয়া মোবাইল নাম্বাৰটো মাৰিব তেতিয়া যিমান মানুহৰ সেই নাম্বাৰটোৰ লিংক আছে সকলো নামবিলাক আহিব, বা যদি বনাইছে তাৰপৰা ডাউনলোড কৰিব পাৰিব। আৰু যদি এতিয়া বনাব বিচাৰে, মই মোৰ এখন বনাই চাওঁ। মই তাতে ক্ৰিয়েট আভা নাম্বাৰ আছে, ইয়াতে ক্ৰিয়েট কৰি দিওঁ। আৰু দুটা অপশ্যন আহিব, যিটো আপোনাৰ ক্ৰিয়েট আভা ইউজিং DL ড্ৰাইভিং লাইচেঞ্চ দি বনাব পাৰে, আৰু আধাৰ কাৰ্ড দি বনাব, কাৰণ আজিকালি সকলোতে আধাৰ কাৰ্ডে চলে। তো আধাৰ কাৰ্ড অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা অপশ্যন আহিছে আধাৰ নাম্বাৰ। ইয়াতে আপোনাৰ যিটো আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড নম্বৰটো বহুৱাই দিব। মই বৰ্তমান বহুৱাই আছোঁ, নম্বৰটো বহুৱা হ'ল। এতিয়া চাব তলত এটা অপশ্যন আহিছে আই এগ্ৰি আহিছে, টাৰ্ম এণ্ড কণ্ডিশ্যন, তাতে ক্লিয়াৰ কৰি দিব। অথেণ্টিকেশ্যন টাইপ আছে, ইয়াতে আধাৰ OTP আছে আৰু ফেচ আছে, ফেচ অথেণ্টিকেশ্যন। আৰু ফেচটোৰ দৰকাৰ নাই, আধাৰ OTP যোনটো আছে তাতে ক্লিক কৰিব। তাতে ক্লিক অলৰেডি থাকেই বাৰু অপশ্যনটো। আৰু যোনটো 5x5 আহিছে, তো এইটো কেপচাটো আপুনি ফিল আপ কৰি দিব 25, আৰু নহ'লে আপুনি ছাইডত ৰিফ্ৰেছ কৰিব পাৰে। তাৰপিছত যোনটো আছে নেক্সট আছে, নেক্সটত এবাৰ ক্লিক কৰি ল'ব। নেক্সট ক্লিক কৰাৰ পিছত এটা OTP যাব, যিটো আপোনাৰ আধাৰ কাৰ্ডৰ নামৰ লিংক আছে, যিটো মোৰ আহিছে বৰ্তমান 1। চ' মই OTPটো মাৰি দিলোঁ, আৰু যিটো মোবাইল নাম্বাৰ আছে তাত মোবাইল নাম্বাৰটো বহুৱাব দিছে। মোবাইল নম্বৰ বহুৱাৰ পিছত যোনটো ইয়াতে আছে নেক্সট বুলি, তাতে নেক্সটত এবাৰ ক্লিক কৰি দিব। ইয়াতে কৈ আছে যে আভা একাউণ্ট এক্সিট, মানে মানে এইটো অলৰেডি আভা কাৰ্ড আছে। তো উই হেভ ফাউণ্ড এন আভা নাম্বাৰ এগেইনষ্ট দ্য আধাৰ নাম্বাৰ প্ৰভাইড বাই ইউ। মানে এইটো নাম্বাৰ যদি আধাৰ কাৰ্ড মানে কি যোনটো আভা কাৰ্ড আছে এইটো বৰ্তমান আছে, আৰু যদি নাথাকিলে কোনো কথা আছে, নেক্সট কৰাৰ পিছত অট'মেটিক সেইটো কাৰ্ডখন হৈ গ'ল হয়, তাৰপৰা ডাউনলোড কৰিব পাৰিব যিটো আছে। তো আপোনাৰ ভিউ প্ৰফাইল, এনেকুৱা যদি আপোনাৰ চিটুৱেশ্যন ডাইৰেক্ট ভিউ প্ৰফাইল কৰিব। আভা কাৰ্ডখন ওলাই গৈছে। তাৰপিছত যদি আপোনাৰ যদি কিছুমানে যদি আপুনি যদি আভা কাৰ্ড বনাইতে মোবাইল নম্বৰটো লিংক থাকেই, কিন্তু কেতিয়াবা কিছুমানৰ ইমেইল ID নাথাকে, তো আপুনি ইমেইল ID ইয়াতে এতিয়া বৰ্তমান এড কৰিব পাৰিব। তাৰ কাৰণে আপোনাৰ যোনটো আছে এডিট প্ৰফাইলত যাব। তাৰপিছত ভেৰিফাই বুলি আছে, ইয়াতে ভেৰিফাই আছে, যোনটো ভেৰিফাই টিক মাৰিলোঁ। ইয়াতে ভেৰিফাই টিক মাৰাৰ পিছত আপোনাৰ যিটো ইমেইল এড্ৰেছ আছে সেই ইমেইল এড্ৰেছটো ইয়াতে বহাই দিব। মানে আপোনাৰ যদি আধাৰ কাৰ্ডখন যদি ক্ৰিয়েট কৰাৰ পিছত যদি কেতিয়াবা আপোনাৰ চাব আধাৰ কাৰ্ডত ইমেইল ID নাথাকে, মানে এড্ৰেছ নাথাকে, ইমেইল ID নাথাকে, ডাইৰেক্ট মোবাইল নাম্বাৰ লিংক হয়, কিন্তু ইমেইল ID, তেতিয়া আপুনি ইয়াৰ পৰা ডাইৰেক্ট এডিট কৰি কিনে আপুনি ইমেইল IDটো বহুৱাব পাৰে। আৰু ইমেইল ID বহাব লাগে, কাৰণ আজিকালি যিকোনো বস্তু ইমেইলতে আহে। তো মই এতিয়া বৰ্তমান ইমেইল ID মোৰ নাছিলে, তো মই এতিয়া এইটো আকৌ এগেইন এডিট প্ৰফাইল কৰি কিনে মই ইমেইল IDটো মোৰ নিজক বহুৱাই আছোঁ। চ' মই ইমেইল IDটো বহুৱাই দিলোঁ। যোনটো আছে ভেৰিফাই আছে, ভেৰিফাই ক্লিক কৰিব। আৰু যিটো মোৰ ইমেইল এড্ৰেছ আছিলে মই সেইটো লগ ইন আউট কৰি লওঁ, কাৰণ তাতে মোৰ এটা ইমেইল ID যোনটো আভাৰ এটা তাৰ পৰা লিংক গৈছে, আৰু তাতে সেই লিংকটো দি মই ভেৰিফাই কৰিব লাগিব। তো দেখা পাইছে মোৰ প্ৰথম যোনটো আহিছে ভেৰিফাই ইমেইল, এইটো লিংক আহিছে। ইয়াতে আপুনি এবাৰ ক্লিক কৰি দিব, ইমেইল এড্ৰেছ ভেৰিফাই। আপোনাৰ বৰ্তমান মোৰ ইমেইল এড্ৰেছ ভেৰিফাই হৈ গ'ল। আৰু মই যদি এইটো ৰিলোড এবাৰ মাৰি দিওঁ, ৰিলোড এবাৰ কৰোঁ আৰু এডিট প্ৰফাইল এবাৰ যাওঁ, তেতিয়াহ'লে মোৰ যোনটো ইমেইল এড্ৰেছ আছে সেইটো ইমেইল এড্ৰেছটো ইয়াতে বহি গ'ল, যিটো প্ৰথমত নাছিলে। যিটো আপোনাৰ ইমেইল এড্ৰেছ বহি গ'ল, এতিয়া আপোনাৰ আভা যোনটো কাৰ্ড আছে সেইটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। আকৌ এবাৰ যাওঁ এডিট প্ৰফাইল, যোনটো ছাইডত দেখা পাইছে এডিট প্ৰফাইল আছে। ইয়াতে মই এডিট প্ৰফাইলত যদি যাওঁ, ইয়াতে মোবাইল নাম্বাৰটো আছে, আৰু এইটো যোনটো ইমেইল এড্ৰেছ সেইটো ইয়াতে ভেৰিফাই হৈ গৈছে, যিটো প্ৰথমত নাছিলে ভেৰিফাই। মানে প্ৰথম যিটো মোৰ আভা কাৰ্ড আছিল তাতে ইমেইল এড্ৰেছটো নাছিলে। আপুনি মোৰ ভিডিঅ'টো পিছপানে চাব পাৰে, ইমেইল এড্ৰেছটো ব্লেংক আছিলে। আৰু লগতে কৈ থওঁ, যদি আপোনাৰ যদি ফটোটো চেঞ্জ কৰিব বিচাৰে ফটোটো আপুনি চেঞ্জ কৰি ল'ব পাৰে। ইয়াতে এটা কলমৰ চিন আছে, ইয়াত যদি আপুনি ক্লিক কৰে তেতিয়া আপোনাৰ গেলাৰীটো অ'পেন হৈ যাব আপোনাৰ কম্পিউটাৰৰ, মানে পিকচাৰটো আপুনি যিকোনো এটা পিকচাৰ এড কৰিব পাৰিব। কিন্তু লগাব মোৰ যোনটো আগৰে যোনটো আধাৰ কাৰ্ডৰ ফটো আছে লগত সেইটো মই থাকক, আৰু বেলেগ ফটো নলগাওঁ বাৰু।
তাৰপিছত আধাৰ কাৰ্ডত যায় আপুনি আধাৰ কাৰ্ডখন ডাউনলোড আধাৰ কাৰ্ড ইয়াত ডাউনলোড কৰি দিয়াৰ লগে লগে ঘূৰি আছে তো আধাৰ কাৰ্ড ডাউনলোড হৈ গ'ল মোৰ এইখন মোৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ গ'ল বনাব পাৰিব আৰু বা উলিয়াব পাৰিব ধন্যবাদ